হেল্ল' এভৰিৱান, আজি আকৌ এটা মিনি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু এফালে বৌহেঁত মানে গাঁৱৰ মানুহ লগ লাগি বৌহেঁত যাবলৈ ওলাইছে অগ্নিবাবা মন্দিৰলৈ, আৰু বৌক অকণমান আগবঢ়াবলৈ আহিলোঁ। তাৰপিছতে আজি যিহেতু 13 তাৰিখ, ভণ্টি হায়াৰ ছেকেণ্ডেৰী দিব, সেইকাৰণে তাইক আমি কলেজত থ'বগৈ লাগিব। সেইকাৰণে বৌক পঠিয়াই মেলি আৰু আমি কলেজত ওলাওঁগৈ। তাৰপিছতে এয়া ভণ্টিও ওলাই মেলি আজৰি হ'ল, তাই হায়াৰ ছেকেণ্ডেৰী দিবগৈ যিহেতু মায়ে এনেকৈ নিয়ম কৰি দিছে। আপোনালোকলৈও এনেকৈ নিয়ম কৰে নাই কমেণ্ট কৰি জনাবচোন। মই দিওঁতেও মোকো এনেকুৱা নিয়ম কৰিছিলে। আৰু ইয়াৰ ভণ্টিয়ে মাক সেৱা কৰি ওলাই লৈছে, আৰু ময়ো কৈছোঁ মোকো সেৱা কৰ বুলি। তথাপিও ব'লক আৰু থ'বলৈ ওলাইছোঁ ভিনিয়েক আৰু মই স্কুটিতে। আৰু এইফালে চাওকচোন কেনেকুৱা জাম আজি, একদম মানে গাড়ী পাৰ হ'ব পৰা নাই। সেইটো কাৰণে ভিনিয়েকে স্কুটিখন আগতে থৈ পিনে আমি খোজকাঢ়িয়ে আহিলোঁ, যিহেতু এডোখৰত স্কুটি অনাটো ইমান সম্ভৱ নহয়, চব ইমান গাড়ী। আৰু এডোখৰতে পূৰা এতিয়া আমি ৰখি আছোঁ। তাই বহুত ভয় খাইছে, ভয়টো লাগিবই ন।